আজি আমি 20 টাকাৰ গাহৰি মাংস খাব যাম ঠিকই শুনছে 20 টাকাৰ গাহৰি মাংস খাব যাম এতিয়া মই ৰামক ৰখি আছোঁ এই ৰেষ্ট হাউচটাত ৰাতিপুৱাৰ পৰা বহুত খালোঁ পৰঠা এখন খালোঁ চিংৰা এটা খালোঁ 3খান না 4খান পুৰি খালোঁ তথাপিও ভাল পেটটা নভৰে মোৰ পেটটা পেট না কোৱা গমে নাপাওঁ ৰামক ৰখি আছোঁ ৰামে আহি আছে ৰাম আৰু মই যাম আমাৰ ফালে 20 টাকাৰ গাহৰি পায় সেই গাহৰি খাম ৰবিবাৰ বুলি আজি অলপ টাইম আৰু ৱেইট কৰিব লাগিব ৰাম দেৰি কৰি আছে ৰামে যাব হস্পিটেলত মই যাম খাবা কি কিহৰ মোবাইলৰ স্পীকাৰ ইমান সোনকালে বেয়া হ'ল যে দেখাই ৱাৰেণ্টি আছেতো না আমি যাই আছোঁ এতিয়া দুধনৈলৈ আৰু আমাৰ ৰামে উপস্থিত হৈছে ৰামৰ লগত যাই আছোঁ আমি দুধনৈত যাই দেখাম 20 টাকাৰ গাহৰি মাংস ক'ত পায় আৰু 20 টাকাৰ গাহৰি খাই কেনে লাগে আজি আমাৰ ঘৰত কিবা আছে খাহীৰ মাংস আছে কিন্তু গাহৰিটা হ'ল ভাল লাগে বেছি ভাল লাগে গাহৰি খাহীৰ মাংস ক'ব লাগিব আৰু মানে ভালটো মই তোমাকে পাওঁ গাহৰিৰ মাংস কিন্তু মোৰ কিবা আৰু কি মানে বেষ্ট ফ্ৰেণ্ড যাই আছোঁ আমি আহি পালোঁ এমেজনৰ ডাঙৰ জংঘলখন আৰু এই জংঘলখন ষ্টাৰ্ট হ'ব এতিয়াৰ পৰা জংঘলখন চাই থাকিব ইয়াত আপোনালোকে ডাইনাছৰ দেখা নাপাব আৰু ইয়াত আপোনালোকে টিমি মাছ দেখা নাপাব পাৰে কিন্তু ইয়াত আপোনালোকে গৰু দেখাব পাৰে এইটো বনৰীয়া গৰু নহয় এইটো ঘৰচীয়া গৰু আৰু এইটা হৈছে কি কয় এইটো চলাৰ ধুনীয়া ৰাস্তা বিজেপি চৰকাৰৰ দিনত এই ৰাস্তাটা হৈছে সেইকাৰণে ভোট ফৰ ৰাহুল গান্ধী ভোট ফৰ তৰুণ গগৈ নাই ভাল বেয়া কথা তৰুণ গগৈ ভাল মানুহ আছিল প্ৰচাৰ কৰিম যাই টাকা দিব হিয়াৰ হৈয়ে কৈছিল লম আহি আমি দুধনৈ পালোঁ দুধনৈত ডেইলি বজাৰতে সোমাইছোঁ কাৰণ আমাৰ পুলিচৰ ভয় আৰু দুইজন আছোঁ দুইজন কিন্তু যাই আছে কিন্তু আমি আৰু কি অলপ বেছি ভয় কৰিছোঁ আৰু এই বাজৈ হোটেলখনত আজি আমাৰ খোৱাৰ অকাত নাই বুলিয়ে ক'ব লাগিব আমি যাম 20 টাকাৰ গাহৰি খাবা আৰু এইবিলাক হৈছে হৰ্ষ বুলি কয় না কয় কিন্তু তই হিন্দী আছিল নেকি মই সংস্কৃত থকা বুলি ভাবিছিলোঁ তাকেতো পাহাৰী চাং সি এনেও মাৰছিল আৰু আমি আহি পালোহি ডাক্তাৰৰ ঘৰ যাব আমাৰ ৰামে ঔষধ আনবা না ঔষধ নহয় বস্তু এটা দেখাবা ভাল পাইছোঁ বুলি ক'বা খবৰ এটা দিবা ভাল পাইছে যে মৰম কৰি আমাক ৰামক দে সোনকালে তাৰে ঘৰে ঘৰে আহিলোঁ অকণ আমি ভজনং দেহি নমস্ততে কৰিম আমি যাই আছোঁ 20 টাকাৰ গাহৰি খাবা আগৰ গলিটা চিনিটো পাবাই ৰাম जाने मेरे जाने मन बचपन का प्यार भूल नहीं जाना रे এই পালোঁ আৰু আমি খাৱা আৰম্ভ কৰোঁ বেয়া চেয়া নাপাব একলা খাম পিছত আপোনালোককো খুৱাম এখন ৰুটি আৰু এইখিনি 20 টাকাৰ গাহৰি বঢ়িয়া একদম দুপৰ আছে আলু ভাজি খাওঁ হ'লি অলপ কথা পাতিম খাই দাই হজম কৰি ঘৰত যাওঁ ঘৰ মুৱা পক্ষী আমি এখন লাহে লাহে চলাইছোঁ গা তা কিবা লাগছে খাই যায় পেটটা অলপ কিবা হৈছে 20 টাকাৰ মাংস খাবা যদি ইয়াতে আহিবি দুধনৈত ইটা ৰাস্তা নাই আহি পালা ৰাস্তাতে হা কিন্তু আমি চাৰিআলি দি নাযাওঁ গাইজ কাৰণ আমাৰ ভয় আছে মনত আৰু চব জাগাতে এখন জাগাত মানে এখন দোকান থাকে সেই দোকানখন কম টকাতে মাংস ভাল আৰু ভালো মানে আৰু দামো কম সেনেহেন জেগা গোটেৰে গাঁৱত আছে গোটেৰে চহৰত থাকিব পাৰে আমাৰো এইখন আছিল আমি খালোঁ আজি চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো ডিছলাইক কৰি দিব চেনেলটা আনছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ